নমস্কাৰ বন্ধুসকল আজি আমি এটা ফ্যামিলি ট্ৰিপলৈ ওলাইছো শিৱসাগৰ অভিমুখে আৰু এই শিৱসাগৰলৈকে যাওঁতে আমি বাটত কত কি চাই যাম এই গোটেইখিনি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ মূল উদ্দেশ্য শিৱসাগৰ কিন্তু বাটত আমি কাজিৰঙাত অৰ্কিড পাৰ্ক চাম আৰু তাৰ পিছত ঠেকুৱা হোৱা নামঘৰত আমি সোমাই সেৱা জনাম এয়া আমি আহি কলিয়াভোমৰা দলং পালো কলিয়াভোমৰাৰ পাছত আমি কলিয়াবৰ হৈ কাজিৰঙাত প্ৰৱেশ কৰিম আহকচোন চাওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত এই কলিয়াভোমৰা দলংখন আমাৰ সঁচাকৈ অতি সুন্দৰ ইয়াৰ যিটো চিনাৰী বৰ ধুনীয়া আপোনালোকে যদি কেতিয়াবা আহে ইয়াত গম পাব আপোনালোকে এতিয়া আহি আমি কাজিৰঙাত সোমালো কাজিৰঙাত সেয়া আপোনালোকে দেখিছে ৰাস্তাৰ ওচৰৰ পৰাই দেখা পায় গড় চৰি আছে জুম কৰি দেখুৱাইছোঁ বৰ ধুনীয়াকৈ নিৰ্ভয়ে গড়টোৱে ইয়াতে ঘাঁহ খাই আছে আৰু এটা আপোনালোকে জানিবলগীয়া কথা যে এই কাজিৰঙাত প্ৰৱেশ কৰাৰ লগে লগে গাড়ীবিলাকৰ যি স্পীড এই স্পীডটো 40 ডাউনত হ'ব লাগে কাৰণ ৰাস্তাৰ কাষত অলৰেডি চেন্সৰ লগোৱা থাকে আৰু কিবা কাৰণত যদি চেন্সৰে আপোনাৰ স্পীডটো 40ৰ ওপৰত ধৰি লয় তেতিয়াহ'লে নেক্সট ষ্টপেজত আপোনাৰ হয়তো বন বিভাগে ফাইন কাটিব পাৰে গতিকে এইখিনি ৰাস্তা খুব সাৱধানতা উচিত আৰু এটা গড় দেখিছোঁ সেইটো তাক জুম কৰি দেখুৱাইছোঁ আপোনালোকক আৰু এইমাত্ৰ আপোনালোকে দেখা পালে যে ৰাস্তাৰ কাষে কিছুমান ছিকিউৰিটি আছে য'ত এই গড়বিলাক চৰি আছে য'ত জন্তু ওলোৱাৰ সম্ভাৱনা বেছি থাকে তাত ছিকিউৰিটি থাকে দিনটো পহৰা দি থাকে সেইটো গছৰ কাষে আপোনাৰ দেখিছে দুটা গড় চৰি আছে চাই আচলতে বৰ ধুনীয়া লাগে তাৰপিছত আহি আমি এতিয়া কাজিৰঙা অৰ্কিড পাৰ্কৰ সন্মুখত এখন সৰু হোটেলত আমি সেইটো বৰ চাফ চিকুণ হাইজেনিক কণ্ডিশ্যনৰ হোটেল ইয়াত আমি সোমালোঁ দুপৰীয়া আহাৰ খাবৰ কাৰণে যদিও হোটেলখন সৰু কিন্তু দেখাত বৰ ধুনীয়া চাফ চিকুণ ভিতৰত যিখিনি ৰন্ধনশালটো বৰ ধুনীয়া চাফ চিকুণ ইয়াতে আমি কিছু এতিয়া আহাৰ গ্ৰহণ কৰিম তাৰপিছত আমি কাজিৰঙাৰ যি অৰ্কিড পাৰ্ক সেই অৰ্কিড পাৰ্কত আমি সোমাই যাম ৰিপৰ্ট কৰা হৈছে সিহঁতৰ কোনো পাত নাথাকে এজোপা ফেলনপচিছ ফুল আছে এজোপা বাল্বক ফেলন মাষ্টাৰ
এটা সব যিমানখিনি উলমাই থোৱা অৰ্কিড দেখিছে গোটেইবোৰ গছত ধৰা অৰ্কিড ইহঁতে গছত থাকিলেও মানে গছত অকল আশ্ৰয়হে লৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে সেইটো আমি যিকোনো গছৰ ডালতে আশ্ৰয়টো দি দিছোঁ এইবিলাক সববিলাক মানে আমাৰ অসমৰ না অসমত পোৱা যায় কিন্তু বাহিৰৰো আছে হয় আৰু যিমানবোৰ মাটিত দেখিছে গোটেইখিনি মাটিত থোৱা অৰ্কিড মাটি কপৌ বা গ্ৰাউণ্ড অৰ্কিড বুলি কোৱা হয় আৰু এফালে আছে চাওক এজোপা দেখা পোৱা যায় আমাৰ অসমৰ প্ৰজাতিয়ে হয় ডেনড্ৰবিয়াম ক্ৰেচেন্থাম বুলি কোৱা হয় আৰু এজোপা কেটেলিয়া ফুলিছে এবাৰ নিলে নিব পাৰে এজোপা চাওক পতংগ নিচিনা লাগে দেখিবলৈ চাওক এজোপা ক্লেচষ্টমা এপেণ্ডিকুলেটাম উৰি থকা মৌমাখিৰ নিচিনা লাগে দেখিবলৈ আৰু এইখিনি গোটেইখিনি ডেনড্ৰবিয়াম অৰ্কিড ফুলিছে এনেকুৱা অৰ্কিডবোৰ কমনে হয় বহুত দিন থাকেও ফুলি 2-3 মাহলৈকে ফুলি থাকে সোনকালে বেয়া নহয় আৰু এজোপা চাওক ফুলিছে হাৰ্বেনেৰিয়া মেডুচা বুলি কোৱা হয় এনেকুৱা লাগে যেন গছৰ তলত এজাক চৰাইহে বহি আছে লাগে আৰু চাওক এজোপা বেম্বো অৰ্কিড বুলি কোৱা হয় তাৰ গঠনটো চাওক বাঁহৰ নিচিনা হয় আমাৰ অসমত পোৱা যায় আৰু এজোপা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিড জোপা এজোপা ওখই 25 পৰা 30 ফুটমান হ'বগে এতিয়া সৰু পুলি হৈ আছে ফুলালৈকে আৰু 10-12 বছৰমান লাগিব এজোপাক মানে অৰ্কিডৰ ৰাণী বুলি কোৱা হয় এতিয়া নাই আৰু এজোপা নাই ইমানটো জোখৰহে আছে তাৰ নেটিভটো থাইলেণ্ডৰ হয় তাৰ কমন নামটো চুগাৰ কেন বা টাইগাৰ অৰ্কিড বুলি কয় এটা মানে ফুলপাহ ফুলিব পুৰা একদম টাইগাৰৰ মানে স্পটেড য়েল্লো হয় সেইখিনি টাইগাৰ অৰ্কিড বুলি কোৱা হয় গঠনটো দেখিবলৈ কুঁহিয়াৰৰ নিচিনা মানে চুগাৰ কেন বুলি আৰু চাওক সেই গছত হোৱা অৰ্কিডবোৰকে গছত নিদি এনেকৈ যিকোনো আপোনালোকে পটত লগাব পাৰে ইটাৰ টুকুৰা কয়লা নাৰিকলৰ বাকলি দি ইয়াত অলপো মাটি নাই চাওক তাতে অলপ পেলুৱাটো থাকিলে ভাল হয় পানী ধৰি ৰাখিব পাৰে সেইটোকে আমি চফা নকৰোঁ যিমান হয় মানে হ'বলৈ দিয়া হৈছে আৰু চাওক অৰ্কিডক যিহেতু ডাইৰেক্ট ৰ'দ বৰষুণ নালাগে সেইটো কাৰণে আমি ছেড হাউচটো ক্ৰিয়েট কৰিছোঁ সদায় যিহেতু হিউমিডিটি মইশ্চাৰ লাগে তাৰ কাৰণে আমি ঠায়ে ঠায়ে পানী জমা কৰি ৰাখিছোঁ সেইটো কাৰণে সকলো ঠাইত অৰ্কিড নহয় আমাৰ নৰ্থ ইষ্টৰ ক্লাইমেটটো ভাল সেইটো কাৰণে ইণ্ডিয়াৰ 90% মান অৰ্কিড আমাৰ নৰ্থ ইষ্টতে পোৱা যায় এইটো চাওক অৰ্কিড চিনাক্ত কৰিবলৈ সহজ হয় তো যিকোনো অৰ্কিডৰ ফুলত চাব সদায় 6টা পাহি থাকিব 6টা পাহি আছে 5টা পাহি একে ধৰণৰ থাকে সেই মাজৰ পাহিটো যে সম্পূৰ্ণ বেলেগ হয় বাকীকেইটা পাহিৰ লগত নিমিলে তো সেই 5+1 থাকিলেহে মানে অৰ্কিড কম বেছি পাহি থাকিলে কেতিয়াও অৰ্কিড নহয় এনেকৈ চিনাক্ত কৰিব মানে গোলাপ নাৰ্জী তগৰ এইবোৰ অৰ্কিড নহয় আমি যে কপৌ ফুল বুলি কওঁ চাবচোন কপৌ ফুলৰ মাজৰ পাহিটো দেখিবলৈ কপৌ মানে চৰাই নিচিনা লাগে সেইটো কাৰণে কপৌ ফুল বুলি কোৱা হয় আৰু এইফালে চাওক মাখিৰ নিচিনা অৰ্কিড ফুলিছে চিলোজানি অভেলিছ এজোপা ডেনড্ৰবিয়াম আৰু এইফালে আছে চাওক অবেৰনিয়া নিগনি নেজৰ নিচিনা এইফালে পতংগ ভুজি উদ্ভিদবোৰ আছে চালে নে সেইখিনি পতংগ ভুজিখিনি চাই ল'ম দেই
জোতা চেন্দেল খুলি যাব লাগিব খুলিব মহৰ গাড়ী গৰু গাড়ী যে আমাৰ ঘৰ হয় হয় এইটো কেকটাছ পাৰ্ক বলচোন বাবা এটা হা করোনা ভাইরাস বাবা নতক একটা সব কোনটো এবিলাক কোৰ পৰা কালেক্ট কৰিছে দাৰ্জিলিঙৰ পৰা হয় টোটাল কিমান আছে ইয়াতে স্পেচিছ 200 কি নাম বুলি ক'লা গোল্ডেন বাৰেল ক'ৰ পৰা আনিছে মেক্সিকোৰ পৰা আনিছে ডাঙৰটো মেক্সিকোৰ পৰা আনিছে মেক্সিকো আমাৰ এইবিলাক জেগাত এইটো নহয়েই য'ত শুকান অঞ্চলবিলাকত বেছি হয় এইটো ল'ব লগা জেগা নাই আৰু তাত নোৱাৰি হ'ব দিয়া বোলো হ'ব দিয়া আৰু বেছি দেৰি নকৰোঁ ইয়াতে ন আৰু কি চালো আৰু একো নাই আছে বহুত 15টা পইণ্ট আছে কিমান কালেকশ্যন আছে মানে সঁচা কিন্তু বহুত ডাঙৰ কাম কৰিছে এইটো দেই চৰকাৰে কৰিব নোৱাৰা কাম এটা কৰিব লাগিছে নমস্কাৰ এইবিলাক কি আছে বনৌষধি ন মেডিচিনেল প্লেণ্ট হয় জান এইফালে আহা মেডিচিনেল প্লেন এইবিলাক মেডিচিনেল প্লেন এইবিলাক মেডিচিনেল প্লেন এইবিলাক এইটোক চিং কৰা বুলি কয়
এইটো মই লৈছোঁ সৰবাই টেঙা এইটো মধুসোলা নাই এইটো ফাক ফাই মছলা পিটাৰ এইটো ইনচুলিন প্লেন ইনচুলিন প্লেন হা এতিয়া নিলে তো নামে শুনিছিলো গানহে শুনিছিলো আৰু কোনোবা যদি ভোটৰ জাগা নাখাই লব আপুনি এইটো কাজিৰঙা চাই লওক আৰু ভোটৰা গছ এইটো আপুনি এনেকৈ বেলুন ফুটাব পাৰে ভোটৰা থাৰাই দি কোৱাচোন ভোটৰা থাৰাই দি আপোনাৰ এনেকৈ দিলে বেলুন ফুটাব পাৰে আৰু নেমু আছে আমি চিনি পাওঁ ভিতৰত সেইটাকে আমি ক'ব পাৰোঁ নেকি এনেকৈ ওলাই যামগৈ আৰু बोला 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 ओला बोला अभी ना ओला जा अभी हां आंदा से जुआ एक बार सो पेपर से जुआ ए सुना कबूल ए मां सुना कबूल है इहां को पेंट बना पछी नो তাৰ প্ৰজাতিবিলাক আমাৰ ইয়াত 367টা আছে লঘু প্ৰজাতি আমাৰ অসমত পোৱা যায় কিন্তু সম্পূৰ্ণ প্ৰজাতিখিনি আমি সংৰক্ষণ এতিয়ালৈকে কৰিব পৰা নাই প্ৰচেষ্টা চলি আছে আমি ইয়াত 367টা ধন্যবাদ মেডিচিনেল বনৌষধি আহিছোঁ দিয়ক হয় সময়ে সময়ে এনেই 100 টকা নহয়